নমস্কাৰ। প্ৰথমে মই আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত উপস্থিত হোৱা সন্মানীয় সাংবাদিক দাদা বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু আপোনালোকে জানে আমি বিটিআৰৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে আমি ধাৰাবাহিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত বিভিন্ন সময়ত আমি মাত মাতিছিলোঁ, কাম কৰিছিলোঁ। ঠিক শেহতীয়াভাৱে আপোনালোকে গম পায় আজি যোৱা 4 তাৰিখ 4/5/2024 তাৰিখে যি আমাৰ এটা খুব দুৰ্ভাগ্যজনক এটা বিষয় উত্থাপন হৈছিলে সংবাদ মাধ্যমত। আপোনালোকে গম পায় যে আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ যি কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি বদৰুল ইছলাম ডাঙৰীয়া আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত চালাকাটি আঞ্চলিকৰ কাৰ্যকাৰী সভাপতি আমিৰ আলী ডাঙৰীয়াই এক হোৱাটছআপত এটা ভইচ কল অৰ্থাৎ এটা বাৰ্তা দিছে যে তেখেতক হত্যাৰ ভাবুকিৰ নিচিনা এটা বাৰ্তা দিছিলে। যে নহওক এই ঘটনাক আমি তীব্ৰ ভাষাৰে নেমচু তেতিয়াও গৰিহণা দিছিলোঁ, আজিও গৰিহণা দিছোঁ। তেখেতে দোষী, তেখেতে শাস্তি পাওক, ক'বলগীয়া নাই। কিন্তু সেই কথাটোৰ লৈ, সেই গইনা লৈ, সেই আলম লৈ পেলাই যি বদৰুল ইছলাম ডাঙৰীয়াই বিভিন্ন ধৰণে আমাৰ যি নৰ্থ ইষ্টৰ আমাৰ যিখিনি জিলা আছে, জিলা সমিতি আছে, জিলা সমিতিসমূহক যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি আছে, তেখেতক যি মৃত্যুৰ ভাবুকিৰ ওপৰত যে বিভিন্ন জিলাই কেছ দিব লাগে, FIR দাখিল কৰিব লাগে, কেছ ৰুজু কৰাৰ কাৰণে যিখিনি প্ৰেছাৰাইজ কৰিব লাগে থানাত, সেইখিনি আমাৰ ওপৰত জিলা সমিতিসমূহৰ ওপৰত বিভিন্ন সময়ত আজি এই 4-5 দিনত বিভিন্ন ধৰণে আমাক মানসিকভাৱে টৰ্চাৰ কৰি আছে। আৰু যিসকলে FIR দিছে তেখেতসকলে দিয়াৰ পিছত আজিলৈকে তেখেতে কৰায়ত্ব নহ'ল। যা নহওক, কিন্তু আমাৰ যিখিনি বিটিআৰৰ জিলা, এই বিটিআৰৰ জিলাসমূহে এতিয়ালৈকে গোচৰ তৰা নাই। গোচৰ এইটো কাৰণে তৰা নাই যে যিজন সদস্য আমাৰ কাৰ্যকাৰী সভাপতি বুলি কোৱা হৈছে চালাকাটি আঞ্চলিকৰ আমিৰ আলী আচলতে আমাৰ এজন সক্ৰিয় নেমচুৰ সদস্য, নেমচুৰ সৈনিক হিচাপে কাম কৰি আছে। তেখেতে আৱেগিকভাৱে কিবা এটা কথা কৈছে, সেইটো ভুল বুলি আমি স্বীকাৰ কৰিছোঁ। পৰিয়ালৰ মাজত যদি ভুল হয় কেতিয়াবা নিশ্চিতভাৱে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিব লাগে। তাৰ পৰিৱৰ্তে যদি তেখেতে বিভিন্ন ধৰণে ভয় ভাবুকি আৰু প্ৰশাসনৰ ভয় দেখুৱাই যদি তেখেতৰ ওপৰত যদি কণ্ঠ ৰুদ্ধ কৰিব বিচাৰে, এইটো কিন্তু আমি নেমচুৰ পৰিয়ালৰ হৈ পেলাই খুব দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ। আৰু লগতে আমি এইটো কথাও ক'ব বিচাৰিম, আমাৰ যি সন্মানীয় যি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা, এই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত যি আমাৰ 32 নে 34টা সংগঠনৰ এখন যৌথ মঞ্চ CC-BTR গঠন হৈছিলে। এই CC-BTRত আমি নেমচু জড়িত হৈছিলোঁ। এই নেমচুৰ যিটো আমাৰ 4 তাৰিখৰ ঘটনা, এই ঘটনাক লৈ পেলাই আমাৰ সন্মানীয় সভাপতিৰ নিৰ্দেশ মৰ্মে বোধ কৰোঁ তো এখন এপছুৱে সংবাদ মেল দিছিলে। এপছুৰ সংবাদ মেলত হয়, এইটো আজি আচলতে আমি বিটিআৰ ৰিজন হিচাপে আমি গঠন কৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ত এইটো আমি বিভিন্ন জিলাৰ লগতে আমি বিভিন্ন ৰাজ্যত আমি সংলগ্ন কৰি পেলাই আমি এটা ষ্ট্ৰং কমিটি, আমি এটা কেন্দ্ৰীয়ভাৱে আমি ডাঙৰকৈ কমিটি এটা কৰাৰ সিদ্ধান্ত লৈছোঁ। যিহেতু আমাৰ ল'ৰাখিনি এতিয়া আমি বিটিআৰ ইয়াতে উপস্থিত হোৱা, আমি বিটিআৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিটো আঞ্চলিকৰ পৰা উপস্থিত হৈছে। আমি সেই হিচাপে আজি বিটিআৰ হিচাপে আমি নেমচুটো আজি গঠন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি বাকী চিন্তা চৰ্চা আমি পৰৱৰ্তী সময়ত আমি কৰিবলৈ বাধ্য হ'ম। সভাপতি আমাৰ গোলাপ ৰাব্বানী ডাঙৰীয়া, সাধাৰণ সম্পাদক বাহৰুল ইছলাম ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক মই হাফিজুল ইছলাম। তো এনেকৈ আমি 31 জনীয়া এখন কমিটি সদনৰ সিদ্ধান্ত মৰ্মে গঠন কৰা হৈছে। এই ধৰণে আমি কাম কৰিম, জাতীয় দায়বদ্ধতাৰ মাজেৰে আমি আগুৱাই যাম। আমি কোনো ৰাজনীতিক দলৰ দ্বাৰা আমি পৰিচালিত নহওঁ। আমাৰ যি লক্ষ্য উদ্দেশ্য ইডুকেশ্যন পেছ এণ্ড প্ৰগ্ৰেছ, আমাৰ নেমচুৰ যিটো মটটো সেইটোৱে থাকিব। আমি বদৰুল ইছলামক আমাৰ নীতি লক্ষ্যৰ যিখিনি আমি বেয়া পাইছোঁ তেখেতৰ, তাৰ বিৰুদ্ধেহে আমি আমাৰ যি বিটিআৰ নেমচু আমি গঠন কৰিছোঁ। আমি নেমচুক বেয়া নাপাওঁ, আমাৰ লক্ষ্য উদ্দেশ্য একেই আছে, একেই থাকিব, আকৌ একেধৰণে আমি কাম কৰি যাম। এইখিনিয়ে হয়। আমি আমাৰ যিটো সংখ্যালঘু জাতি, আপোনালোকে জানে এই সংখ্যালঘু জাতিটো বহু পিছপৰা।
এই পিছপৰা জাতিটোক আমি শিক্ষাৰ জৰিয়তে আগুৱাই নিব লাগিব আৰু শিক্ষা হ'লেহে আমাৰ জাতিটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব আমি শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিম আমি বাল্য বিবাহৰ ওপৰত গুৰুত্ব দিম আমি ড্ৰাগছ মদৰ পৰা আৰম্ভ কৰি তীৰ যোৱাৰ পৰা এইবিলাকৰ পৰা আমি কেনেকৈ আমাৰ সমাজখন সংস্কাৰ কৰিব পাৰোঁ আমি সেইটোৰ ওপৰত গুৰুত্ব দিম আমি সেই ধৰণে আমি কাম কৰি যাম নহয় চাওক আমি দুটা ভাগত বিভক্ত নহয় আচলতে আমাৰ যিখিনি বিটিআৰৰ যিখিনি আমাৰ জিলা আছে এই জিলাকেইখনে বদদুল ইছলাম ডাঙৰীয়াৰ ওপৰত অনাস্থা আনি পেলাই আমি বিটিআৰ পাৰ্ট হিচাপে এতিয়া গঠন কৰিছোঁ পৰৱৰ্তী সময়ত আমি নৰ্থ ইষ্ট বেচিছত আমি সংগঠনটো মানে কমিটিটো গঠন কৰিম আমি সেই ধৰণে কাম কৰিম কিন্তু বদদুল ইছলামৰ নেতৃত্বত কাম নহয় এইটো আমাৰ এতিয়া দুটা আপোনালোকে যদি দুটা ভাগত বিভক্ত কৰা বুলি কয় তেনেকৈ ক'লেও ভুল নহয় বুলি আমি এতিয়া ক'ব লাগিব কিয়নো আমি বদদুল ইছলামৰ লগত নাই আমি বিটিআৰ হিচাপত আমি যি গঠন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনালোকক কৈছোঁ এই ধৰণে আমি প্লেন পলিচি লৈ পেলাই ৰাইজৰ মাজত কাম কৰিম আমাৰ যিজন আমিৰ আলী কাৰ্যকাৰী সভাপতি চালাকাটি আঞ্চলিকৰ তেওঁক কিন্তু দুৰ্বৃত্ত সজোৱা হৈছে তেওঁক দুৰ্বৃত্ত সজোৱাৰ লগতে তেওঁক বিপিএফৰ কৰ্মী আখ্যা দিয়া হৈছে তেওঁক মানে সভাপতিক গুলিয়াৰ কথা কোৱা হৈছে এনেকুৱা ধৰণৰ যিখিনি মিছা মানে এটা মানে যি ধৰণে মানে এটা সামাজিকভাৱে যিখিনি কথা কৈ ৰাজনীতিকৰণ কৰিব বিচাৰিছে ইয়াক আমি মানে তেতিয়াও গৰিহণা দিছোঁ এই কথাটো আচলতে হ'ব নালাগিছিল এপছুৰ নিচিনা সংগঠন এটাক যি ধৰণে বদদুল ইছলাম ডাঙৰীয়াই বিপথে পৰিচালনা কৰি ৰাইজৰ মাজত হে প্ৰতিপন্ন কৰিব বিচাৰিছে তাক আমি কিন্তু সহজভাৱে ল'ব পৰা নাই আৰু যাৰ কাৰণে এই কথাবিলাকত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত কিন্তু তেতিয়া আমাৰ নিচিনা ব্যক্তিক মই কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক কিন্তু মোক বহিষ্কাৰ কৰিছে আৰু বিভিন্নজনক বহিষ্কাৰ কৰাৰ ভয় ভাবুকি দি আছে খুব দুখৰ বিষয় এটা সংগঠন জন্ম দিয়াৰ পিছত তাক লালন পালন কৰাৰ দায়িত্ব কিন্তু সেই নেতাজনৰ যিটো চিন্তাধাৰা সেই নেতাজনৰ যি মই মতালি সেই মই মতালিৰ বিৰুদ্ধে আজি সমগ্ৰ বিটিআৰৰ জিলা প্ৰতিখন জিলা ওলাই আহি সুবিধাভাৱে তেখেতসকলে চিন্তা কৰিছে যে বদদুলৰ নেতৃত্বত বদদুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত আমি নেমচু নকৰোঁ আমি নেমচুৱে কৰিম আমি বিটিআৰত থাকি পেলাই কৰিম বিটিআৰৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সংখ্যালঘু জাতিটো পিছপৰা জাতি কেনেকৈ শিক্ষাৰ লগতে বিভিন্ন ৰাজনীতিকভাৱে হওক বা বিভিন্ন সামাজিক শৈক্ষিক গোটেইখিনি কথা আমি লগত লৈ পেলাই কেনেকৈ আগুৱাই যাব পাৰোঁ তাৰ লক্ষ্যৰে আমি এখন সাধাৰণ সভা আহ্বান কৰিছিলোঁ আৰু সেই সাধাৰণ সভাত সন্মানীয় আমাৰ যি সভাপতি হিচাপে গোলাপ ৰাব্বানী ডাঙৰীয়াক আমাৰ সদনে মানে প্ৰক্ষেপ কৰিছে প্ৰস্তাৱ কৰিছে আৰু লগতে সাধাৰণ সম্পাদক হিচাপে বাহৰুল ইছলাম ডাঙৰীয়া মোক লগতে এটা 31জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে খুব দুখ আৰু পৰিতাপৰ বিষয় আমি বিভিন্ন সময়ত নেমচুৱে কিন্তু এটা ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিছিলোঁ আমাৰ বিভিন্ন সমস্যা আছে বিভিন্ন সময়ত বিটিচিখন বা বিটিআৰখন হিংসাত্মপূৰ্ণ এটা অঞ্চল হিচাপে পৰিগণিত হৈছিল সেই বিটিআৰখনক এতিয়া আমি পুনৰ অশান্ত কৰাৰ আমাৰ মানসিকতা নাই আমি প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিটো ৰাজনৈতিক দলৰ সমালোচনা কৰি আমি কেনেকৈ আমি জাতিটোক আগুৱাই নিব পাৰোঁ এই লাঞ্ছিত বঞ্চিত অৱহেলিত জাতিটোক আগুৱাই নিব পাৰোঁ সেই স্বাৰ্থত আমি ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত আমি সংগ্ৰামখন কেনেকৈ কৰিম তাৰ লক্ষ্যৰে কিন্তু আমি আজি বিশদভাৱে আমি আলোচনা কৰিছোঁ আমাৰ চিফ এডভাইজাৰ আতৱাৰ ৰহমান ছাৰে আমাক ডক্টৰ আতৱাৰ ৰহমান ছাৰে আমাক বিশদভাৱে বিভিন্ন কথা কৈছে আমি তেখেতক ধন্যবাদ জনাইছোঁ এই বিপদৰ সময়ত তেখেতে আমাক সংগ দিছে আমি তেখেতক বিচাৰিছোঁ তেখেতক আমি অনুভৱ কৰিছোঁ আৰু আজি আমি বিটিআৰ হিচাপে আমি বিটিআৰ নেমচু হিচাপে এই মুহূৰ্তত আমি এটা কমিটি গঠন কৰিছোঁ এই কমিটিতে অনাগত দিনত আমি বিভিন্ন জিলাৰ লগতে আমি নৰ্থ ইষ্ট বেচিছত আমি এটা ডাঙৰ কেন্দ্ৰীয় কমিটি আমি গঠন কৰিম যিবিলাক জিলা আছে জিলাসমূহে যদি আমাক সহযোগ কৰিব বিচাৰে এতিয়া সেই জিলাসমূহ কমিটিৰ কাৰণে আমি দুৱাৰ খোলা আছে আমি তেখেতসকলক আহ্বান জনাম যে আমাৰ এই নেতৃত্বত আপোনালোকে সহায় সহযোগ কৰক আমি ৰাইজৰ হৈ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰিম মাত মাতিম এইখিনিয়ে